নমস্কাৰ পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈছোঁ প্ৰগ্ৰামৰ কাৰণে ওলাই, ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ। বহুত বৰষুণ দি আছে, মই গৈ আছোঁ। মোৰ ছাতিটো কিনিবলৈও পইচা নাই, ফুটা ফুটা কমেণ্টত পূৰা চবেই দিয়ে। এবাৰো বিহু নহ'ব, এবাৰো কিনা নহ'ব ছাতিটো। ভাইটিয়ে মোৰ বেগটো চুচৰাই নি আছে, মই পিছফালে গৈ আছোঁ। মোক এনেই দেখিবলৈ কাপোৰ বেচা মানুহৰ নিচিনা লাগিছেনে? আৰু সেইটো ভাইটি পূৰা মোৰ বেগটো চুচৰাই নি আছে। মোৰ গাড়ী নাই বিশেষকৈ, সেইকাৰণে ঘৰৰ পৰা এনেকৈ চুচৰাই বেগটো আনিবলগীয়া হৈছে। আৰু গাড়ীখন ডাইৰেক্ট ক'ৰবাত লৈ নিছে, গতিকে মোক থ'বলৈ মানুহ নাই, গাড়ীও নাই। এতিয়া অটো উঠিব লাগিব আজি। এই চুচৰাই নি আছে, অকণমান ওলাই আহিব লাগে মেইন ৰাস্তালৈ। বৰষুণ চিপ কৰি দি আছে, খুব ভাল লাগিছে পৰিৱেশটো। বতৰটো খুব ধুনীয়া আজি। এইখন আমাৰ দলং, এই দলংখন উঠোঁতে বেগটোৰ সৈতে উশাহ নিশাহ একদম বন্ধ হয় নে বেছিয়ে হয় ধৰিবই নোৱাৰি, ইমানেই ওখ। আমাৰ ইঞ্জিনিয়াৰ দাদাজনে কিনো ভাবি ইমান ওখকৈ বনালে, কিন্তু খুব ভাল লাগে আমাৰ দলংখন। পূৰা অৰুণাচলত থকা যেন ফিল এটা হয়। আৰু দেখাই দিছোঁ আপোনালোকক। আৰু অটো আহিছে, জানো চিট আছে নাই। এইখনতে যাম আৰু। তোৰ বুঢ়াটোৰ নিচিনা লাগিছে, আছে নাই বাৰু? চাব আৰু মই পাই গ'লোহি এতিয়া দিগন্ত দা ঘৰ। এতিয়া দিগন্ত দা ঘৰত নাই। এইফালে আমাৰ প্ৰণৱ মামা আছে, এইফালে পুঠাও, চবৰে মামা মোৰ পুঠাও। এইফালে ধৰেণ দা আছে, পুৰা লটাৰীৰ কামত ব্যস্ত হৈ আছে। আমাক এটা বিকিব নেকি ক'ব পৰা নাই, মনে মনে ভাবি থাকিব পাৰে। এইফালে ধৰ্ম মামা বহি আছে পুৰা জোক খাই, মুখ বন্ধ কৰি। এইফালে আমাৰ বিতুপন দা, ভিতৰত হিল্লোলা আছে, হিল্লোলা আছে ভিতৰত। এইফালে ভাত বনাইছে ধৰ্ম মামাই, কিন্তু ৰান্ধনীটো নহয়। মই চব্জি কাটি ৰেডি কৰিলোঁ, এতিয়া মই বনাই দিম আৰু। এইফালে জুই উমি জ্বলি আছে, মাছ ফ্ৰাই হৈ আছে। বাহু মাছ ন? আজি উৰুকা। আমাৰ মানে বহুত দুখ লাগে, আমি ঘৰত এবাৰো আমি মাঘৰ বিহু খাব নাপাওঁ ন, কিন্তু ভালো লাগে আমি গোটেইখিনি লগ হৈ আজি খাম। আজি প্ৰগ্ৰেম কৰিব যাম। বৰ লাই পুলি কি আছিলে জেগাটো? এইফালে বিশেষ আকৰ্ষণ জাতিলাও, বিশেষ আকৰ্ষণ আজি মাঘ বিহু জাতিলাও। আমি আৰু বৰ লাইপুৰতে বিহু পিঠা খাম। আমাৰ যিহেতু ইয়াত বিহু পিঠা বনোৱা আহিলে, আৰু হিল্লোলা আমাৰ কি আছে কবি ন, কবি বিশেষ আকৰ্ষণ লাওটো হিল্লোলাই দিছে। আৰু বিশেষ আকৰ্ষণ ওলকবি, বিশেষ আকৰ্ষণ আমন্ত্ৰিত জাতিলাও। এইটো জনপ্ৰিয়, এইটো মানে আৰু নৱাগত। শদিয়াৰ পৰা ধুবুৰীলৈ খলকনি সৃষ্টি কৰা মাটিমাহ। আৰু কি দিছা? আৰু কাঠো নাই। আৰু এনে হেৰিয়ে মিস্ত্ৰী কাম কৰে, অকল বাঁহী নবজায়, মিস্ত্ৰী কামো কৰে একদম মানে। এখন থৈ গৈছে, এতিয়া কৰিব, কামত লাগি যাব 15 তাৰিখৰ পিছত। বাহু মাছ বনাই থকা হৈছে। এতিয়া আমি খাম এইবিলাক। আজি নাখাওঁ ন এইটো? আজি নাখাওঁ, মানে ৰাতি খাব পাৰোঁ নাজানো। দেখাই দিয়া। ৰাতি নাখাওঁ, প্ৰগ্ৰেম কৰিব যাম দেখোন। এইটো খাই দিলে বোলে গেছ হয় বোলে, সেইটো কাৰণে আজি বোলে প্ৰিয়ংকাই নাখায়। এইটো নালাগে, ভাল কথা। এইটো ৰাতিপুৱা খাব, তেতিয়া যিমান গেছ হ'লেও কোনো হ'ব। বনাব লৈছোঁ। ধৰ্ম মামাই মাছটো ভাজি দিলে, আৰু এতিয়া দি দিওঁ আৰু ৰচুন পিঁয়াজ যি আছে। প্ৰথমতে দি লৈছোঁ, এইটো দি দিলেও হয়, ৰচুন পিঁয়াজ দি দিলেও মুঠতে একেটা পেটলৈ যাব, ভালকৈ বনিব লাগিব। আৰু আমি বিলাহীখিনি দিব লৈছোঁ। এতিয়া নিদিওঁ, হেৰি আলুটো যে কচুৱা মাৰিব। এতিয়া ফুলকবি আলু দি লৈছো, বিলাহীটো অকণমান পিছত দিম, মাছটো অলপ পিছত দিম। প্ৰথমবাৰৰ বাবে এক্সপেৰিমেণ্ট কৰিছে। এক্সপেৰিমেণ্ট নহয়, মই এইটো ঘৰটো বনাওঁ। এক্সপেৰিমেণ্ট নহয়, বিলাহীটো যে এতিয়া দিলে কথা নাই, আলু দি কথা নাই, অলপ দেৰিকৈ দিম। মই সেইটো খুন্দি ল'ম।
নিমখটো অকল আছে নিমখটো দিলত বেছি হ'ব নালাগে হ'ব ন লাগিলে অকণমান পিছত দিম দেই সেই নিমখ বেছি হ'লে আকৌ দিগদাৰ হৈ যাব সেইবিলাক সমান বনাই চলি যাব চুপাৰকে ঢুকিয়ে নাপাইছোঁ ঢুকীয়া মানুহৰ কথা চব্জিয়ে হৈছে না হাতে হৈছে হালধিটো অকণমান দিলোঁ ন নহ'লে বৰ বেয়া বগা বগা দিছে বগাকে দিব দিছে হেৰি বনাইছে কি বনাইছা এক্সপেৰিমেণ্ট চলি আছে এক্সপেৰিমেণ্ট কি হয় এইটো এক্সপেৰিমেণ্ট ক'ব নোৱাৰিছোঁ কি হৈছে পেটু বুলি নকবি মানুহৰ পেটটো কি হয় ক'ব নোৱাৰিছোঁ মুঠৰ ওপৰত বেছিকৈ নিদিবা মছলা বেয়া লাগিব তিতা কেৰেলা দিম অলপ জোল হ'ব কবিৰ লগত তিতা কেৰেলা পেটটো আৰু হেৰি হ'ব কৈ যোৱা কি বুলি কয় তিতা কেৰেলাৰ লগত কবি মানে জোল হা তাৰপৰা আৰু ৰঙালাও লগত কি দিয়া হ'ব ৰঙালাওৰ লগত তিতা আৰু বেতগাজ মানে পানী দি মানে পুৰা এতিয়া কবিখিনি দি দিছে আমি কি ৰেচিপি দেখাই আছো নেকি সেইটোৱে তাকে চিন্তা কৰিছোঁ যেনেকৈ দেখাইছে ৰেচিপি দেখুৱাই নিচিনা লাগিছে আমাৰ কি হয়গে ভগৱানে জানে বিষ হয়গে নে কি হয়গে হ'বগে আৰু এইখিনি এতিয়া গৈ আছো মদাৰঘাট তিনিআলি বাইপাছ মানে মোৰ বেগটো কালি সৌৰভক দি পঠিয়াইছিলো এতিয়া আনিবলৈ গৈ আছো মোৰ বেগটো মানে বহুত ভাৰী মই টানিব নোৱাৰো সেই দুখতে সৌৰভক দি পঠিয়ালো আৰু আজি মই খালী মানুহজনে আহিছো এতিয়া পঢ়াৰ লগত গৈ আছো পিছফালে আমাৰ টুকি আছে এইফালে আমাৰ ধৰেণা আছে ধৰেণাৰ বহুত টোপনি ঘটি সেইকাৰণে পুৰা টোপনি আছে ধুন্দিয়ে মোৰ বেগটো দাঙিব দিছে মই আৰামছে আহিম আৰু মজা মজা গান শুনি গৈ আছো চাই থাকক আপোনালোকে আজি মোৰ ভিডিঅ'টো কি হয় দেখিলে ভিতৰলৈ মাৰাল দেখিলে ভিতৰলৈ মাৰাল অলপমান কথাতে তুমি বেয়া তুমি দেখিছো দুষ্ট তুমি তাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব যদি ভাল পায় এইটো মই ভাল খৰিকটীয়া গাঁৱত ইমান ভাল লাগিছে এইকেইটা মাছ মাংস এয়া নিমখ এয়া নিমখ মই ষ্টাৰ্ট দিছোঁ দেই বেয়া কি হ'ব ময়ো খাই লওঁ জীবনে
সন্ধিয়া ঘৰত আমি যাবলৈ ওলাইছোঁ আৰু শিঙি মাছ মোৰ দিছে মই খাই গৰম দাদা এজনী দিছে মোক শিঙি মাছ দুজনী দিছিলে এজনী দেৱানে খালে আৰু মই খাইছোঁ সেইফালে দিগদাৰ হ'ব বোলে মই বহি দিওঁ অকল বেগ আছে যে দিগদাৰ হ'ব বহিবলৈ শিঙি মাছ খাই গাড়ী পালি